নমস্কাৰ বন্ধুসকল, আজি আমাৰ বিষয়টো হৈছে ইণ্ডিয়াই কিয় ফিফা ৱৰ্ল্ড কাপ খেলা নাই। 1950 চনত কোৱালিফাই হোৱাৰ পিছতো ইণ্ডিয়াই কিয় ফিফা ৱৰ্ল্ড কাপ নেখেলিলে। ফিফা ৱৰ্ল্ড কাপৰ ফুল ফৰ্ম হৈছে বা ফিফাৰ ফুল ফৰ্ম হৈছে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দি ফুটবল এছ'চিয়েশ্যন। এই ফিফা ৱৰ্ল্ড কাপ 4 বছৰ মূৰে মূৰে খেলা হয় আৰু ইয়াৰ স্থাপন 21 মে 1904 চনত হৈছিল। এই খেলখন ৰাছিয়াত খেলা হৈছে। ইয়াত প্ৰায় 32টা টীমে অংশগ্ৰহণ কৰিছে আৰু শেষৰখন খেল অৰ্থাৎ ফাইনেল খেল 15 জুলাই ৰাছিয়াৰ ৰাজধানী মস্কোত খেলা হ'ব। আৰু এই ফিফা ফুটবল 2018 যিটো ফুটবল ব্যৱহাৰ কৰিছে, সেই ফুটবলটোৰ নাম হ'ল টেলষ্টাৰ 18 আৰু ইয়াক এডিডাছে বনাইছে। আমাৰ সকলোৰে মনত এটা প্ৰশ্ন হয় যে ইণ্ডিয়াই কিয় ফিফা ৱৰ্ল্ড কাপ নেখেলে, ইণ্ডিয়া কিয় নিজৰ টীম নাই। 1950 চনত কোৱালিফাই হোৱাৰ পিছতো ইণ্ডিয়াই কিয় ফিফা ৱৰ্ল্ড কাপ নেখেলিলে বা খেলিব নোৱাৰিলে আৰু আজিলৈকে কিয় খেলিব পৰা নাই, আমি সেই বিষয়ে ভিডিঅ'টোত ক'ম। 1950 চনত হোৱা ফিফা ফুটবল ৱৰ্ল্ড কাপ ৱৰ্ল্ড ৱাৰৰ পাছত খেলা প্ৰথমখন ৱৰ্ল্ড কাপ আছিল আৰু এয়া ব্ৰাজিলত হৈছিল। আৰু কিছুমান টীমে এই ৱৰ্ল্ড কাপ নেখেলোঁ বুলি কৈছিল আৰু এছিয়াৰ পৰা কোনো টীমে এই ফুটবল ৱৰ্ল্ড কাপ খেলা নাছিল। সেই সময়ত ব্ৰাজিল ফুটবল ফেডাৰেশ্যনে ইণ্ডিয়ান ফুটবল ফেডাৰেশ্যনক কণ্টেক্ট কৰি এই খেল খেলিবলৈ মাতিছিল। এই কথা মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছে যে জোতা নথকাৰ বাবে ইণ্ডিয়াই সেই খেল খেলা নাছিল, কিন্তু এই কথা সম্পূৰ্ণ সত্য নহয়। এইটো কথা সত্য যে ইণ্ডিয়াই অলিম্পিক খালী ভৰিৰে খেলিছিল। জানিবলৈ পোৱা মতে ইণ্ডিয়াই ফুটবল ৱৰ্ল্ড কাপ নেখেলাৰ প্ৰধান কাৰণটো আছিল অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন সেই সময়ৰ ফিফা ৱৰ্ল্ড কাপক লৈ সিমান ছিৰিয়াছ নাছিল। ইয়াৰ উপৰিও আন এটা কাৰণ আছিল সেই সময়ত ইণ্ডিয়াৰ আৰ্থিক অৱস্থা উন্নত নাছিল যাতে তেওঁলোকে আৰু খৰচ কৰিব পাৰে। সেই সময়ত ইণ্ডিয়াৰ বা ভাৰতৰ পৰা ব্ৰাজিললৈ যোৱাৰ ৰাস্তা আছিল সাগৰেদিয়ে তেওঁলোকে ব্ৰাজিললৈ যাব লাগিছিল, কাৰণ যিটো সময়ত 1950 চনৰ ফিফা ফুটবল ৱৰ্ল্ড কাপত আমাৰ ইণ্ডিয়াত এৰোপ্লেনৰ ব্যৱস্থা নাছিল আৰু সাগৰৰ মাজেদি যাত্ৰা কৰোঁতে যথেষ্ট খৰচো হৈছিল। আৰু এটা কাৰণ কোৱা যায় যে প্ৰেক্টিচ কৰিবলৈ সময় নাপালে। সেইবাবে কোৱালিফাই কৰাৰ পাছতো এই সকলোবোৰ কাৰণৰ বাবে কোৱালিফাই কৰাৰ পাছতো ভাৰত বা ইণ্ডিয়াই ফুটবল ৱৰ্ল্ড কাপ খেলিব নোৱাৰিলে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে ইণ্ডিয়াই কোৱালিফাই কৰিবই পৰা নাই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ।